নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ সকলোৰে ভালে আছা। তো আজি জানিম অসমৰ মষ্ট পপুলাৰ ছিংগাৰ এণ্ড অসমৰ হিৰো। সকলোৱে জানে যে অসমৰ হিৰো জুবিন দা। তো আজি জুবিন দাৰ বায়'গ্ৰাফী আৰু লাইফষ্টাইলৰ বিষয়ে ভিডিঅ'টোত সকলোৱে জানিবলৈ হ'ব। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ আহক। বান্ধৱীসকল, জুবিন গাৰ্গৰ ৰিয়েল নেমটো হৈছে জুবিন বৰঠাকুৰ। জুবিন গাৰ্গৰ নিক নেমটো হৈছে গল্ডি। বান্ধৱীসকল, জুবিন গাৰ্গৰ ডেট অফ বাৰ্থ হৈছে 18 নৱেম্বৰ 1972। বান্ধৱীসকল, এতিয়া জানো হওক জুবিন গাৰ্গৰ বাৰ্থ প্লেচ। হয় বন্ধুসকল, জুবিন গাৰ্গৰ বাৰ্থ প্লেচ হৈছে যোৰহাট, অসম। বান্ধৱীসকল, জুবিন গাৰ্গৰ পিতৃ হৈছে মোহিনী মোহন বৰঠাকুৰ এণ্ড মাকৰ নাম হৈছে ইলি বৰঠাকুৰ। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ ছিষ্টাৰ নাম হৈছে জংকী বৰঠাকুৰ এণ্ড পালমি বৰঠাকুৰ। আমি সকলোৱে জানো যে জংকী বৰঠাকুৰ 2002 চনত কাৰ এক্সিডেণ্টত মৃত্যু হৈছে। বন্ধু বান্ধৱীসকল, এতিয়া জানিম জুবিন দাৰ এডুকেশ্যনৰ বিষয়ে। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গে যোৰহাটৰ জে পি কলেজ এণ্ড বি বৰা কলেজত গুৱাহাটী শিক্ষা গ্ৰহণ কৰিছিল। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গ বেচেলৰ অফ ছায়েন্সৰ আছিল। তেওঁ ডিগ্ৰী কমপ্লিট নকৰাকৈ ডিগ্ৰী এৰি দিছিল, কাৰণ তেওঁ ভাবিছিল যে মিউজিক কৰি খাম বুলি গোটেই জীৱন। বন্ধু বান্ধৱীসকল, এতিয়া জানো হওক জুবিন গাৰ্গৰ ফিজিকেল ষ্টেটাছৰ বিষয়ে। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ হাইট হৈছে 5.8 ইঞ্চ এপ্ৰক্স আৰু ৱেইট হৈছে 69 kg। বন্ধু বান্ধৱীসকল, এতিয়া জানো হওক জুবিন গাৰ্গৰ হেয়াৰ কালাৰ এণ্ড আই কালাৰ। হেয়াৰ কালাৰ হৈছে ব্লেক এণ্ড আই কালাৰ হৈছে ব্লেক। বান্ধৱীসকল, জুবিন গাৰ্গৰ প্ৰফেশ্যন হৈছে ছিংগাৰ, এক্টৰ, মিউজিচিয়ান, ছং ৰাইটাৰ, মিউজিক ডাইৰেক্টৰ, কম্প'জাৰ এণ্ড ফিল্ম মেকাৰ। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ ফাৰ্ষ্ট এলবামটোৰ নাম হৈছে অনামিকা। শুভ মুক্তি পাইছিল 1992 চনত। ই ফাইনেলি গট দ্য বিগেষ্ট ব্ৰেক ইন বলিউড ইন দ্য ফিল্ম গেংষ্টাৰ দ্য ইয়ালি ইজ মষ্ট পপুলাৰ হিট অফ 2006। বান্ধৱীসকল, জুবিন গাৰ্গৰ পত্নীৰ নাম হৈছে গৰিমা শইকীয়া গাৰ্গ। গৰিমা শইকীয়া গাৰ্গৰ অৰিজিনেল ঘৰ হৈছে গোলাঘাট আধাৰ সত্ৰ। বন্ধু বান্ধৱীসকল, গৰিমা শইকীয়া গাৰ্গক বিয়া কৰাইছিল 4 ফেব্ৰুৱাৰী 2002 চনত। বন্ধু বান্ধৱীসকল, এতিয়া জানো হওক জুবিন গাৰ্গে এটা গানত কিমান টকা লয়। হয় বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গে এটা চঙত 5 লাখৰ পৰা 10 লাখ টকা লয় আৰু তেওঁৰ গোটেই নেটৱৰ্থ হৈছে 3.5 মিলিয়ন এপ্ৰক্স। বন্ধু বান্ধৱীসকল, এতিয়া জানো হওক জুবিন গাৰ্গে পোৱা এৱাৰ্ডছসমূহৰ বিষয়ে। হয় বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গে পোৱা এৱাৰ্ডছসমূহ হৈছে BFJA Awards 2005, Stardust Awards 2006 for Yali Gangstar, Global Indian Film Awards 2007 for Yali, National Film Awards Rajat Kamal 2009 for Best Music Director, Prague Cine Awards 2015 for the title song Ohetuk, Best Playback Singer Male, and for the movie Rodor City, Best Music Director. বন্ধু বান্ধৱীসকল, অসমৰ কাৰণে এটা বহুত ডাঙৰ খবৰ যে জুবিন গাৰ্গে প্ৰথমৰ পৰা 2020 চনৰ ভিতৰত 20,000তকৈও অধিক গান অসমীয়া, বেংগলী আৰু হিন্দীত গাই উলিয়াইছে। তেখেতৰ এতিয়া জানিব হবি হৈছে কুকিং, ছিংগিং, প্লেয়িং ফুটবল, প্লে উইথ এনিমেল, হেল্প প'ৰ পিপল এণ্ড এক্সেট্ৰা এক্সেট্ৰা। তেওঁৰ ফেভৰেট ছিংগাৰ হৈছে কিশোৰ কুমাৰ, যাৰ বলিউডৰ, আৰু ফেভৰেট প্লেচ হৈছে শ্বিলং। বন্ধু বান্ধৱীসকল, এতিয়া আলোচনা কৰোঁ হওক জুবিন গাৰ্গৰ কাৰ কালেকশ্যনৰ বিষয়ে। হয় বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ কাৰ কালেকশ্যন হৈছে হোণ্ডা একৰ্ড, যাৰ প্ৰাইচ হৈছে 35 লাখ, Audi 06, যাৰ প্ৰাইচ হৈছে 55 লাখ এপ্ৰক্স। বন্ধু বান্ধৱীসকল, জুবিন গাৰ্গৰ ফেভাৰিট বাইকখন হৈছে হাৰ্লি ডেভিডছন। বন্ধু বান্ধৱীসকল, এতিয়া জুবিন গাৰ্গৰ চাওঁ হওক কেইখনমান য়ং ফটোজ।